হেল্ল' অল, কি খবৰ সকলোৰে? চবে ভাল আছেনে? ইমানে পানী, বানপানী চব পিনে ফ্লাড হৈ গৈছে, চবৰ ঘৰত পানী সোমাইছে। নিশ্চয় আপোনালোকৰো চাগে ঘৰত পানী সোমাইছে। সেইটো কাৰণে বহুত বেয়া লাগিছে, মোৰ নিজৰো বেয়া লাগিছে। মানে আমাৰ খালি ঘৰটো ওখ হয় বুলি, নহ'লে পৰা চোতাললৈকে একদম আঁঠুলৈকে পানী। মই অফিচো যাব নোৱাৰিলোঁ আৰু গোটেই ঘৰটো চাওকচোন পূৰা আন্ধাৰ। মানে ৰাতিপুৱাৰ পৰা যে কাৰেণ্টটো কাটিছে আৰু উপায় নাই, কাটিবই লাগিব। তো সেয়া আমি কেণ্ডেলৰ থ্ৰু দি এতিয়া চব কাম কৰিম। আকৌ কেণ্ডেলৰ যুগ আহিলে, ইমান বছৰ পাছত আকৌ কেণ্ডেল জ্বলাই মেলি চব কাম কৰা, ইমানে কিবা চকুত দেখিয়ে পোৱা নাছিলোঁ মানে কি আছে কি নাই। মইতো মোৰ মোবাইলৰ ফ্লেছ লাইটটো দিয়ে মই যিমানটোক পাৰোঁ মই কৰিছোঁ কাম, কাৰণ চকুত পোহৰত যেনিবা লগাই নাই। আমি আধুনিক দিনত সেই ইনভাৰ্টাৰ আৰু লাইটটো চাই চাই আমালোকৰ চকু সঁচাকৈ গ'ল আৰু হাজবেণ্ড অহাৰ সময়ত লৈ আনিছিলে কচৰি আৰু লাড্ডু, সেইটো আমি আবেলি খালোঁ। আৰু মোৰ ডাঙৰ ল'ৰাটো এতিয়া অলপ বুজি পাইছে, যে মোক কৈছে, মা ইমান তোমালোকে কষ্ট কৰিছিলা ন? মই বহুত কষ্ট, গৰম দিনত বহুত গৰম, কাৰণ ইনভাৰ্টাৰ নাছিলে, কাৰেণ্টটো 1 ঘণ্টা পাছে পাছে যায়। আজিকালি তথাপিও কম্পেৰেটিভলি অলপ কমে যায়, তো ইনভাৰ্টাৰো আছে চবৰ ঘৰত। সেইটো কাৰণে সি যে ৰিয়েলাইজ কৰিছে, সৰুতো ৰিয়েলাইজ কৰা নাই, বাট সি ৰিয়েলাইজ কৰিছে যে চবৰ ঘৰত কেনেকুৱা প্ৰব্লেম হয়, যাৰ ঘৰত লাইট নাই, পঢ়ে ইমান কষ্টকে। তো সেইটো যে সি ৰিয়েলাইজ কৰিব পাৰিছে। এতিয়া আমি অলপ চাহ তাহ বনাই খাম আন্ধাৰত বহি বহি, আৰু মোৰ মোবাইলত বেছি চাৰ্জো নাই, ছুইচ অফে হৈ যাব ফোনটো। লগ পাম নেক্সট ভিডিঅ'ত। আৰু মোৰ ভিডিঅ' যদি ভাল লাগি থাকে তো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইবো কৰিব, মোৰ পেজ ফ'ল'